গোটেই দিছে না পুৰা জংঘল আমি জংঘলৰ ভিতৰত খৰি বিচাৰি হেল্ল' এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ব্লগাৰ বয় পাৰ্ট আছো আজি এটা খানা হ'ব তাকে বোলো এফালে যাওঁ লগৰটো ঘৰলৈ যাওঁ আৰু আপোনালোকে চাই থাকক গোটেই ভিডিঅ'টো আজি কি হয় ব্লগটোত তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মালটো উলিয়াই লওঁ খানা কথা আছে ন বস্তু কিনিব লাগিব তো কথাটো এনেকুৱা মানে আজি মাধুৰ্যহঁতৰ ঘৰৰ পিছফালে খানা খাম কথাটো বহুত দিনৰ পৰাই চলি আছিলে কিন্তু কাৰো সময় নাই তো আজি ভাবিলোঁ খানাটো খাওঁ তাহাঁতেও কালি মোলৈ ফোন কৰিলে তো বলক এতিয়া মাধুৰ্যহঁতৰ ঘৰলৈ গৈ থাকোঁ ধনিয়া ন মান ধনিয়া ছিঙিছে মাংসত দিবলৈ তো এয়া চাই থাকক এইফালে পূৰা যোগাৰ হৈ আছে লক্ষ্যই আৰু খানাত এতিয়া পচলা ভাজিও কৰি দিম বুলি কৈছে চ' এইফালে আমি পচলা কাটিবলৈ আহিছোঁ এইফালে দেখিছে এইফালে পচলা পূৰা কাটি আছে তো চব এইটো পূৰা লৈ আনিছে কাটি আজি এইবোৰ পূৰা ভোজন কৰা হ'ব নেকি তো এইফালে পূৰা কলপাত চলপাত পাৰি আছে খানা খাবলৈ আৰু এইফালে কলপাত চলপাত পাৰি হৈ গ'ল তো এতিয়া আমি এইফালে বলক খানা খাবলৈ প্লেচটোলৈ গৈ থাকোঁ ইহঁতি চবেই একদম বাচন বৰ্তন লৈ লৈছে চব এইফালে আপোনালোকে দেখিছে একদম কলপচলা চলপচলা চব আছে হাতত চেণ্ডেল বোকাৰ কাৰণে আজি পূৰা মজাৰ খানা হ'ব মই নবনাওঁ আজি মোক বেলেগে বনাব আমি খাম সেনেকি আজি মোক বন্ধুৱে বনাব লক্ষ্যই বনাব ঠিক আছে অসমীয়া পৰম্পৰা খাদ্য অসমীয়া খাদ্য কল পচলা আজি একদম মানে ধুনীয়া এটা নেচাৰেল পৰিৱেশ আজি ইয়াৰ মাজত আমি ধুনীয়া খানাটো খাম পূৰা বটুৱা চটুৱা লৈ আহিছে একদম মাটিয়ে ধুনীয়াকৈ মুচি মেলি আনিছে জুইত এতিয়া ধুনীয়াকৈ বস্তুটো বনাব লাগিব এয়া পূৰা পানী চানী লৈ আনিছে আৰু একো টেনশ্যন নাই তো আমি ফাইনেলি প্লেচটো পাই গ'লোঁ এইকণতে আমি খানাটো খাম এইটো জেগাত ধুনীয়াকৈ একদম মজাকৈ এতিয়া চৌকা টৌকা খান্দিব লাগিব খান্দি মেলি কলপচলা চলপচলা বনাই মাংসটো ধুনীয়াকৈ বনাই আপোনালোকক দেখাই আছোঁ চাই থাকক এতিয়া আমি খৰি বিচাৰি আহি আছোঁ খানা বনাবলৈ এইফালে আপোনালোকে দেখিছে এখন গোটেই দিছে না পূৰা জংঘল আমি জংঘলৰ ভিতৰত খৰি বিচাৰি আহিছোঁ লক্ষ্যই একদম পূৰা খৰি কাটিব আপোনালোকে চাই থাকক এনেকৈ খৰি চৰি কাটি মানে এনেকৈ খানা এটা খোৱা মজাই বেলেগ নে কি কোৱা লক্ষ্য মানে নিচিনা পূৰা একদম টানি আছে ই আহিব জানো আহিব জানো এইফালে এডাল খৰি যোগাৰ হৈছে যেনে তেনে এডাল আহি গ'ল এডাল আমি এইফালে খৰি কাটি থাকোঁতে কণী এটা দেখিছোঁ চক এইটো কিহৰ কণী সাপৰ কণী চণী হ'ব চাগে এইবোৰ কামৰ মানুহ চক এইবোৰ কামৰ মানুহ সেইকাৰণে এনেকুৱা এজন লাগে লগত এইবোৰ দেখিছেনে কিমান বাহুবলী এইফালে ইহঁত দুটাই পূৰা একদম আলু চালু পিঁয়াজ চিয়াজ গুচাই আছে মজাকৈ পূৰা একদম পচলা চচলা কাটি গুচাই আছে চাই থাকক কলপচলা কটা ষ্টাইল চক দিছে নাই ইয়াৰ এইজন মজা মজা এনেকৈ খাম নেকি এনেকৈ খাবলৈ পৰি থাকিব বেছি ল'ছ নাই নাই গাইছ মুদা নহ'ব দেই এইফালে প্ৰাণকৃষ্ণই এতিয়া ভাত বনাব আৰু এইফালে মাধুৰ্যই পূৰা পানী দি আছে চাউলটো চেনিটাইজ কৰি আনি পেলাই ইয়াত দিছে খাবলৈ এতিয়া কি হয় ইয়ে জানে এইফালে দিছে পূৰা মাংস ৰেডি হৈ আছে কলপাতত এতিয়া এইখিনি ইহঁতি পূৰা বনাই আছে চাই থাকক এইফালে আমাৰ মাংসটো পূৰা হৈছে আৰু পূৰা এইফালে লৰাই দিছোঁ অলপ আপোনালোকে চাওকচোন কেনেকুৱা হৈছে কমেণ্টত জনাব এই তো এয়া আপোনালোকে দেখিছে পচলা পূৰা বিহ জলকীয়া নহৰু পিঁয়াজ দি পেলাই ই পূৰা ধুনীয়াকৈ বনাই আছে আৰু পূৰা জ্বলা হ'ব এই মোৰ নাকত ধৰি গৈছে বেয়া জ্বলা হৈছে চাগে দেই জুবিন দে এতিয়া জুবিনে নাচিব আমিনো মানুহ না নচলা দুটকা ঐ আমিনো মানুহ না দেখি পলাইছে এইজন পলালে তলখেতে মা এজা কৈছো কেঁচুকে উঠং ঐ মেনকা যা কৈছো কেঁচুকে যা কৈছো কেঁচু তো এইফালে পূৰা ডান্স দি আছে দেখিলে আৰু এনেকৈ লগৰকেইটাৰ লগত খানা খোৱা এটা মজাই বেলেগ আৰু এইফালে মাংস ৰেডি এতিয়া টেষ্ট কৰিব লাগে এয়া ভাত এয়া মাংস এয়া পচলা এতিয়া আমি এইটো টেষ্ট কৰিম মজা আছে আল্টিমেট ঠিকে আছে এইফালে খানা পূৰা ৰেডি সিহঁতে ইয়াৰ পূৰা বহিছে খাবলৈ মজা লাগে মজা মজা
পচলা মাংস আল্টিমেট মজা মজা কালি মানে টেষ্টি ঠিকে আছে এতিয়া আমিও খাওঁ আপোনালোকে চাই থাকক তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই জয় আই অসম